আপুনি হঠাতে নিজৰ জীৱনটোক লৈ হতাশ হৈ পৰিছে। কেতিয়া নিজৰ কেৰিয়াৰ গঢ়িব, কেতিয়া নিজৰ ভৰিত থিয় হ'ব, কেতিয়া সফল হ'ব, এনে নানা দুশ্চিন্তা সদায় আপোনাৰ মূৰত ঘূৰি ফুৰিছে আৰু সদায় মাথো টকাৰ পিছত দৌৰি ফুৰিছে, যেন টকাৰে সুখ কিনি ল'ব পাৰি। হয়তো এতিয়া আপোনাৰ বয়স 20-22 বছৰ বা 24 বছৰ হৈছে। এবাৰ ক'বচোন, এই পাৰ হৈ অহা সময়ছোৱা আপুনি কিদৰে বাচি আহিল? আপোনাৰ কি মনলৈ আহে? যেতিয়া পৃথিৱীত টকাৰ প্ৰচলন নাছিল, তেতিয়াও মানুহ বাচি আছিল। সফলতা, কেৰিয়াৰ এইবোৰ শব্দ নাছিল তেতিয়া, কিন্তু মানুহে ঠিকেই জীৱন পাৰ কৰিছিল। মাত্ৰ জীৱনশৈলী সহজ সৰল আছিল। আচলতে চাবচোন, পৃথিৱীত হাজাৰ কোটি জীৱ-জন্তু আছে, কিন্তু এই সকলোবোৰৰ ভিতৰত মানুহকেই শ্ৰেষ্ঠ জাতি বুলি কোৱা হয়। আৰু ভাবকচোন, যদি আপুনি দিনে 3 বেলা খাবলৈ পাইছে আৰু যদি এটা বেলা খোৱা কমাই দিয়া হয়, তেন্তেও আপুনি বাচি থাকিব। আপুনি মানুহ হৈ জন্ম লৈছে, সেয়ে পৰিস্থিতি যিমানেই কঠিন হওক, আপুনি টিকি থাকিব, বাচি থাকিব পাৰিব। তাৰ বাবে প্ৰয়োজন মনোবল, আত্মবিশ্বাস আৰু সঠিক জ্ঞান। সেইবাবে মিছাতে দুশ্চিন্তাত সোমাই থাকি আপোনাৰ সময়বোৰ নষ্ট কৰি পাৰ নকৰিব। সৰু সৰু কিন্তু শুদ্ধ কামবোৰ কৰিবলৈ আৰম্ভ কৰক। এই কামবোৰৰ পৰা পোৱা সফলতাই আপোনাক আৰু কাম কৰিবলৈ উৎসাহিত কৰিব। শুদ্ধ, আনৰ ক্ষতি নোহোৱা কৰ্ম কৰি গৈ থাকিলে নিশ্চয় সফলতা পাবই। ডোন্ট বি চিৰিয়াছ। আপুনি এই পৃথিৱীত চিৰদিনৰ বাবে অহা নাই, মাথো অলপ দিনৰ এটা সুখ দুখৰ যাত্ৰা চলি আছে। আৰু এই যাত্ৰাটোৰ আটাইতকৈ ডাঙৰ শিকিবলগীয়া কথাটো হ'ল, ইয়াত আপুনি কেতিয়াও ঠগ খোৱা নাই। কোনোবাই আপোনাক প্ৰতাৰণা কৰিলেও, বিশ্বাসঘাতকতা কৰিলেও আপুনি প্ৰতাৰিত হোৱা নাই। প্ৰকৃততে আপুনি শিকি আছে, আপুনি মানুহ চিনিছে, প্ৰতিটো খোজতে অভিজ্ঞতা লাভ কৰিছে। হয়, আমি অনুভৱ কৰিব পাৰোঁ, যেতিয়া প্ৰিয় মানুহজনে এৰি যায়, প্ৰতাৰণা কৰে, অন্তৰ ভাগি যায়, বহুত কষ্ট হয়। বন্ধুৱে বিশ্বাসঘাতকতা কৰিলে আপোনাৰ মনত হয়তো আহিব পাৰে যে হয়তো আপোনাৰ ভুল আছিল, বা দেউতাই গালি পাৰিলে অনুভৱ হয় আপোনাৰ কোনো মূল্য নাই। কিন্তু সঁচা কথা এইটো নহয়, এই সকলো অনুভৱ আপোনাৰ নহয়। সমাজে আপোনাক এনে ভাবিবলৈ শিকাইছে। সমাজে কয়, এইবোৰ ঘটা মানে আপোনাৰ আচলতে কোনো মূল্য নাই। কিন্তু সত্যটো হ'ল, আপুনি অমূল্য। আপোনাৰ জীৱনটো আপোনাৰ নিজৰ বাবে অমূল্য। এবাৰ আপুনি আপোনাৰ জীৱনটো হেৰুৱাই পেলালে আৰু কেতিয়াও ঘূৰাই নাপায়। সৰলভাৱে জীৱনটো চলাবলৈ এটা সৰু কিন্তু খুব কাৰ্যকাৰী টেকনিক। জীৱনৰ যাত্ৰাত বহু লোকৰ লগত আপোনাৰ পৰিচয় হয়, বন্ধুত্ব হয়, কেতিয়াবা ভাল পোৱাৰ সম্ভাৱনা থাকিব। কিন্তু এটা কথা সদায় মনত ৰাখিব, আপুনি যি ভাল পোৱা, যত্ন, সময় দিছে, সেইবোৰৰ প্ৰতিফল আপুনি পাইছেনে? যদি আপুনি সদায় প্ৰথমে মেছেজ কৰে বা ফোন কৰে, সময় উলিয়াই মনত পেলাই থাকে, তেন্তে বুজি ল'ব লাগিব, সেই লোকৰ মেণ্টেলিটি আপোনাৰ লগত মিল খোৱা নাই, বা তেওঁলোকে আপোনাক গুৰুত্ব দিয়া নাই। তেতিয়া আমি কি কৰা উচিত? ধীৰে ধীৰে তেনে লোকৰ পৰা আঁতৰি আহক। এটা কথা ভাবিব নালাগে, অকলে থাকিলে মই নষ্ট হৈ যাম। নহয়, এই অকলশৰীয়া সময়খিনি হয়তো আপোনাৰ মানসিক শান্তিৰ বাবে আশীৰ্বাদ হ'ব। এটা কথা মনত ৰাখিব, এই কথাখিনি আপোনাৰ বাস্তৱ জীৱনত প্ৰয়োগ কৰিব পাৰিলে আপুনি আগৰ তুলনাত বহুত বেছি শান্তিত আৰু নিজকে ভাল পাই জীৱন পাৰ কৰিব পাৰিব। আৰু এটা কথা সদায় মনত ৰাখিব, সৎ মানুহৰ বন্ধু কম হয়। জীৱন মানেই হ'ল শিকি থকা। কোনোৱে শিকাই ভাল পোৱা, কোনোৱে শিকাই কেনেকৈ অকলশৰীয়াকৈ বাচি থাকিব পাৰি। আপুনি যদি নিজকে ভাল পাব শিকি যায়, তেন্তে পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক ভাঙিব নোৱাৰে। জীৱনটো কিমান অদ্ভুত নহয়নে? নিজৰ পৰিয়ালটো, নিজৰ ভৱিষ্যত, নিজৰ সপোনবোৰ, এটা সুন্দৰ দিনৰ অপেক্ষা। এই সকলোবোৰ চিন্তা কৰি কৰি কিমান ৰাতি টোপনি নহাকৈ পাৰ হৈ যায়, কিন্তু কেতিয়াও এই সুন্দৰ পোৱাটো বিচাৰি পোৱা নাযায়। হয়তো জীৱন এনেকুৱাই। জীৱনৰ অভিজ্ঞতাৰ পৰা পোৱা মূল্যৱান শিক্ষা, যিবোৰ আমি সপ্তাহত কমেও এবাৰ পঢ়া বা শুনা উচিত। জীৱন মানে সদায় বিচৰাটোকে পোৱা নহয়, কিন্তু তথাপিও ই সুন্দৰ। সিদ্ধান্ত ল'ব নোৱাৰিলে এটা সৰু খোজ আগলৈ দিয়ক। হয়তো আগৰ খোজটোত সিদ্ধান্ত এটা বিচাৰি পাব পৰাকৈ কিবা সুৰুঙা ওলাবও পাৰে। জীৱনটো খুব সৰু, সেয়ে উপভোগ কৰক। অসুস্থ হ'লে আপোনাৰ চাকৰি অথবা কাম নহয়, আপোনাৰ কাষত থাকিব পৰিয়াল আৰু বন্ধু বান্ধৱ। সেইবাবে আপোন মানুহক কিছু সময় দিয়ক। সকলো তৰ্কত জিকিবই লাগিব, এনেধৰণৰ চিন্তা মনৰ পৰা ত্যাগ কৰক। নিজক সৎ পথত ৰাখক। অতীতক গ্ৰহণ কৰিবলৈ শিকক, যাতে ই বৰ্তমানক প্ৰভাৱিত নকৰে।
নিজৰ জীৱনটো কেতিয়াও আনৰ লগত তুলনা নকৰিব। আনৰ যাত্ৰাপথৰ বিষয়ে আপুনি নাজানে। যিকোনো এটা সম্পৰ্ক যদি সদায় লুকুৱাই ৰাখিব লগা হয়, তেন্তে সেইটো সঠিক সম্পৰ্ক নহয়।